নমস্কাৰ। এটি অনুগল্প লৈ আপোনালোকৰ আগত মই জাঞ্জলি। আজি পাঠ কৰিবলৈ লোৱা অনুগল্পটিৰ নাম হৈছে মমতা। আহকচোন অনুগল্পটি পাঠ কেনে হৈছে আমি শুনো। মমতা। কপালত ডাঙৰকৈ ফুটটো আঁকি দীঘল সেউতাটোত সেন্দুৰৰ এডাল ৰেখা টানি ল'লে মমতাই। সৰু আইনাখনত ভালকৈয়ে চালে নিজক। পুষ্টিহীনতাত ভোগা মুখখনিত স্পষ্ট হৈ ধৰা দিছে দৰিদ্ৰতাৰ এখন কৰুণ ছবি। চকুৰ গুৰিও কোলা পৰিছে, দুই এডাল চুলিতো বগা ৰং পৰিছে। চকুৰ সন্মুখত ভাহি আহিল মমতাৰ প্ৰায় 15 বছৰ আগৰ যৌৱনোদ্দীপ্ত তেজাল মুখখনি। লাহে লাহে যেন হেৰাই যাব ধৰিছে মমতাৰ সেই ৰূপ। এটা দীঘল কোমলীয়াক এৰিলে মমতাই। এৰা সময়বোৰ বৰ সোনকালেই পাৰ হৈ গৈছে, বয়সেও মেলানি মাগিছে। কিন্তু জীৱনত তাইৰ বুকুখনে সদায় উকা হৈ ৰ'ল। নাৰী জীৱনত মাতৃত্ব হোৱাৰ হেঁপাহ হৈয়ে ৰ'ল। মমতাৰ মমতা ভৰা আচল সদায় শূন্য হৈয়ে ৰ'ল। ধন্যবাদ।